নমস্কাৰ, MSB প্ৰডাকশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ভাদ মাহ শেষ হওঁ নহয়নে বাৰু? সেই সুযোগতে আমি যাবলৈ সক্ষম হৈছিলোঁ নগাঁওস্থিত বৰদোৱা আলিপুখুৰী শংকৰদেৱৰ গৃহভূমি অৰ্থাৎ বৰদোৱা থানলৈ। হয়, আমি সকলোৱে জ্ঞাত যে বৰদোৱা থান বা ব্ৰতদ্ৰৱা থান অসমৰ এখন পবিত্ৰ তীৰ্থস্থান, কিয়নো মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱজনাৰ জন্ম, শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱাৰ বিশেষ মৰ্যাদা আছে। এইখন থান শ্ৰীমন্ত শংকৰদেৱৰ সৰ্বপ্ৰথম প্ৰতিষ্ঠিত থান আৰু ইয়াত তেওঁ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই থানতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ সজাইছিল বুলি জনা যায়। আৰু কি জানেনে, ইয়াতেই শংকৰদেৱৰ প্ৰথম নাট চিহ্নজাত